নমস্কাৰ। আজি মেডাম মেফি সকলো অসমবাসীকে মোৰ ফালৰ পৰা মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মেডাম মেফি হ'ল টাই আহোমসকলে ধৰ্মীয় নীতি অনুসৰি পালন কৰা এটি পবিত্ৰ উৎসৱ। এই উৎসৱত টাই আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি প্ৰাৰ্থনা কৰে, লগতে বিশ্ব শান্তিৰো কামনা কৰে। এই উৎসৱ হৈছে আহোমসকলৰ এক ধৰ্মীয় পৰম্পৰা, যাৰ জৰিয়তে ঐক্য আৰু ভাতৃত্ববোধ গঢ় লৈ উঠে। এই উৎসৱে জীৱিত আৰু পূৰ্বপুৰুষৰ মাজৰ সম্পৰ্কৰ সন্মান প্ৰদৰ্শন কৰে। এই পৰম্পৰাগত উৎসৱৰ জৰিয়তে পূৰ্বপুৰুষৰ সৈতে অশৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজ তথা দেশৰ মংগলৰ বাবে আশীৰ্বাদ বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। মেডাম মেফি অৰ্থ হ'ল মে মানে হ'ল দৰ্পণ, ডাম শব্দৰ অৰ্থ হ'ল মৃতক, ফি শব্দ অৰ্থ হ'ল মৃতকৰ দেও, অৰ্থাৎ পূৰ্বপুৰুষৰ পূজা বা তৰ্পণ। আন আন পৰম্পৰাগত উৎসৱৰ দৰে এই উৎসৱৰো পালন কৰা কিছু নীতি নিয়ম আছে। এই নীতি নিয়মক টাই আহোম ভাষাত খয়েক লাই বুলি কোৱা হয়। প্ৰতি বছৰে 31 জানুৱাৰীৰ দিনা টাই আহোমসকলে এই উৎসৱ উলহ মালহেৰে পালন কৰে।